Hello guys, welcome back to my YouTube channel Marco Poultry and Farming. So guys, আজি day 5 হয় আৰু মই গোটেই দিনটো ভিডিও বনোৱা নাই, ৰাতি বনাইছো কাৰণ আজি বিশেষকৈ আজি কোনো ধৰণৰ ভিডিও বনাম বুলি ভাবা নাছিলো, কিন্তু আপোনালোকক কৈছিলো যে মই ডে বাই ডে ভিডিও দি থাকিম। তো আজি 5 নম্বৰ দিনাখন কি হৈছে কি কৰিম সেই বিষয়তে মই ভিডিওটো বনালো। বেছি মই একো কৰা নাই, একো মেডিচিন দিয়া নাই। বৰ্তমানে কুহুমীয়া গৰম পানী, তো মই ভিমাৰেল আৰু অষ্টবেট যোনটো মিক্সিংটো সেইটো 1 লিটাৰ পানীত 15 ml মিলাই এইটো খাবলৈ দিম। আৰু তাৰ পিছত দানাটো শেষ হৈছে, চাব পাইছে মই দানাটো চেঞ্জ কৰি দিয়া নাই, দানা পুৰা শেষ হৈ গৈছে। খালি দানা পুৰা শেষ হৈ গৈছে। মই সিহঁতৰ দানাটো চেঞ্জ কৰা নাই, মানে দিয়া নাই কিয়, পুৰণা দানাটো যদি খাই থাকে তেতিয়াহ'লে সিহঁতৰ বেমাৰ পাব পাৰে। পুৰণা দানা খালে বেমাৰ হয় জনামতে, তো সেইকাৰণে মই সিহঁতৰ দানাটো দিয়া নাই। তো এতিয়া মই পানীটো দিম। পানীটো দিয়াৰ পিছত মই ৰাতি দানাটো নিদিওঁ। মই ৰাতিপুৱা উঠি 4-5 মান বজাত সিহঁতৰ দানাটো দি দিম। আৰু কালি কেইটামান মেডিচিন ইউজ কৰিম, সেই বিষয়ত কালি ভিডিঅ' বনাম। আৰু আপোনালোকেতো আমাৰ চেনেলত বনি থাকে, তো ভিডিঅ'বিলাক চাই পাবই। আৰু ইম্পৰ্টেণ্ট কথা এইটোৱে যে মোৰ যদি ভিডিঅ'টো চাইছে লাইক কৰক, যদি চেনেলটো নতুন তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰক, শ্বেয়াৰ কৰক, কমেণ্ট কৰক। যি হৈছে যদি কিবা ভুল হৈছে সেইটো বিষয়ে কমেণ্ট কৰক, যদি ভাল লাগিছে কমেণ্ট কৰক, কিন্তু ছাবস্ক্ৰাইবটো কৰক। আৰু বেল আইকনটো যে আছে সেইটো দবাই দিয়ক। তো সিহঁতক মই পানীটো দি লওঁ। তো গাইজ সেইটো মেডিচিনখিনি দি দিলোঁ ড্ৰিংকাৰত ভৰাই। তো এতিয়া খাই আছে। আৰু আপোনালোকক কৈছোঁ দানাটো চেঞ্জ হৈ গৈছে। মই ৰাতিপুৱা উঠি সিহঁতৰ দানাটো দি দিম। চাওক দানা পুৰা খালী হৈ গৈছে, গোটেইকেইটা দানা খালী হৈ গৈছে। এইটোতো পুৰা খালী হৈ গ'ল, চাফা হৈ গ'ল। আৰু আজি মানে আপোনাৰ কেছটো কি হ'ল, আমাৰ দানাটো ষ্টকত নাছিল আৰু দানাৰ দোকানতো ষ্টকত নাছিল। মই ভাবিছোঁ আজি ৰাতিটো চলি যাব, কিন্তু তো গাইজ ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ। আৰু ছাবস্ক্ৰাইব কৰি দিব যদি চেনেলটো নতুন আহিছে। আকৌ এবাৰ ক'লোঁ, লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। গুড নাইট, বাই বাই।